ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ মই জিকিৰ বিষয়ে লৈ আহিছোঁ। প্ৰায় দেখিবলৈ পোৱা যায় যে জিকিৰ বিষয়ে চমুকৈ লিখা। আমি জানো যে জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক কিছুসংখ্যক ভক্তিমূলক গীত। আমি জানো বৰগীত আৰু জিকি একেই, হয় নহয়? বৰগীতত ভগৱান কৃষ্ণৰ বিষয়ে কোৱা হয় আৰু ঠিক সেইদৰে জিকিৰসমূহ কতো কি হয়? ভক্তিমূলক গীত। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী পাৰ্চী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। আজান পীৰে, ঠিক আছে। জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপেটো খুব আহে। আৰবী জিকৰ শব্দৰ পৰা অহা অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। ইয়াৰ অৰ্থ এইটোৱে যে আমি ঘনে ঘনে বাৰে বাৰে উচ্চাৰণ কৰোঁ। কাৰ নাম? ভগৱানৰ নাম ঘনে ঘনে উচ্চাৰণ। জিকিৰ শব্দৰ আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ এইটো খুব আহে। ওলাইছে যে ক ডেছ দিব লাগিব জিকৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। ইয়াৰ অৰ্থ হৈছে বাৰে প্ৰতি উচ্চাৰণ কৰা। আল্লাহৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাৰ আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। তাৰমানে ভগৱানৰ নাম, আল্লাহ মানে ভগৱানৰ নাম বাৰম্বাৰ বাৰে প্ৰতি উচ্চাৰণ কৰি উপাসনাত প্ৰাৰ্থনাত আত্মনিয়োগ কৰাটো নিজকে মানে ভগৱানৰ লগত বিলীন কৰি দিয়াটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰা বিধানসমূহ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে এই গীতবোৰত। যিবোৰ গীতত তাকে জিকিৰ বোলে। জিকিৰ কাক বোলে? যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰা বিধানসমূহ, বিধান মানে নিয়মসমূহ, কেনেকৈনো তেখেতক প্ৰাৰ্থনা কৰিব লাগে, আৰাধনা কৰিব লাগে, লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো যিবিলাক নীতি নিয়ম এই ইয়াত তাকে প্ৰকাশ কৰা হয় এই জিকিৰবোৰৰ মাজেদি, তাকে জিকিৰ বুলি কয়। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে। জিকিৰসমূহত এই সকলোবিলাক প্ৰকাশ কৰা হৈছে। ভাৱাদৰ্শ, কালিমাৰ মহত্ব, ইহকাল, এই জন্ম আৰু পৰকালৰ বিষয়েও কৰা। ইয়াত কৰণীয় কৰ্তব্য কি কি কাম কৰিব লাগে সকলোবিলাক ইয়াত উল্লেখ কৰা আছে। জিকিৰ দৰে জাৰি গীতসমূহো অসমীয়া ইছলাম সমাজত বহুভাৱে প্ৰচলিত হৈ আছে। আজান ফকীৰৰ ৰচিত জিকিৰ আৰু জাৰি গীতসমূহ শংকৰদেৱৰ দ্বাৰা প্ৰচাৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল। মানে শংকৰদেৱে যি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু জিকিৰবোৰত ইয়াৰ প্ৰভাৱ পৰিছিলে বুলি পণ্ডিতসকলে অনুমান কৰিছিলে। উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদি সুৰৰ সৈতে জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য মন কৰে। তাৰমানে এই গীতবোৰৰ লগত টোকাৰী গীত, দেহ বিচাৰ গীত এই গীতবোৰৰ সুৰৰ লগত জিকিৰ গীতৰ সাদৃশ্য একেই, অলপ মিলে, মানে সেইটো মন কৰিব লাগে। অসমীয়া গীতি সাহিত্যত ইতিহাসত জিকিৰ আৰু জাৰি গীতসমূহ হ'ল নজহা নপমা এক অমূল্য সম্পদ। এই জিকিৰ আৰু জাৰি গীতবোৰ কেতিয়াও ধ্বংস নহয় বা শেষ নহয়। ইয়াৰ এটা বেছি কুৱেশ্যন আহে, জিকিৰ শব্দটো কোন শব্দৰ পৰা আহিছে? আৰবী জিকৰ শব্দৰ পৰা অহা। জিকিৰ ৰচক কোন? আজান ফকীৰ লিখিব পাৰে, আজান পীৰ লিখিব পাৰে। তাৰপাছত জিকিৰ মানে হৈছে ঘনে ঘনে উচ্চাৰণ কৰা আল্লাহৰ নাম। জিকিৰ কাৰ নাম উচ্চাৰণ কৰা হয়? আল্লাহৰ নাম। এইকেইটা আহে। আৰু এটা আহে জিকিৰবোৰক কাৰ লগত তুলনা কৰা হয়? কি গীতৰ সুৰৰ সৈতে? টোকাৰী গীত, দেহ বিচাৰ গীত ইত্যাদি সুৰৰ সৈতে। ঠিক আছে, আজিলৈ আহিছোঁ। বাই বাই।